নিলিম ভাইটি ৰচোন ৰাজদা ক'ত গৈছিলি এই টিউশ্যন কৰি আহিলো তোমাক দেখোন আজিকালি দেখাই নোপোৱা হ'লো কিনো কৰিবা আৰু ঘৰতে দিনটো ছবিৰ কাম কৰোঁ আৰু গধূলি টিউশ্যন থাকে ঘৰত দেউতাই নোৱাৰা হৈ আহিছে ঘৰৰ দায়িত্ব এতিয়া মোৰ ওপৰতে আৰু ঠিক আছে দিয়া আৰু ভাল ভাল ছবি আঁকি গৈ থাকা এই আমাৰো মা দেউতাৰ ছবি দুখন আঁকিব লগা আছে এই ঢুকুৱা বহুত দিনে হ'ল কি লাগে তোমাক ক'বা বাৰু ঠিক আছে মই ক'ম তুমি হোৱাটছআপত ফটোখন দি দিবা মোক পইচা পাতি বিশেষ তেনেকুৱাকৈ নলওঁ আৰু এনে কষ্ট হিচাপে অলপ এতিয়া মই যাওঁ ৰ'বা টিউশ্যন আছে ঠিক আছে এটা কথা ভাবিছোঁ কি কথা এই আমাৰ যে অভিজিত ছাৰ তাৰ জন্মদিন আহি আছে নহয় এই কিবা এটা কৰিব পালে ভাল আছিল কি কৰিবি এটা কাম কৰোঁ আমি দুয়ো মিলি ছাৰক এখন ছবি আঁকি দিওঁ আমাৰ বহুত লাভ হ'ব আমি জানো ছবি আঁকিব পাৰোঁ তই অলাগত নেকি আমি কিয় ছবি আঁকিম তাকেইতো ময়ো সেইটোৱে ভাবিছোঁ এই সোণাপুৰৰ মোৰ লগৰ নীলিম বোলা এজন আছে খুব ধুনীয়া ছবি আঁকে কিন্তু সি জানো আমাক এনে কামটো কৰি দিব তই মোৰ লগত থাক আৰু খেল চাই যা বাবা নীলিম ঘৰত আছা নাই নীলিম নীলিম আমাক চিনি পাইছেনে নাই চিনি ঠিক নাই পোৱা আমি পল্লৱ পৱন পল্লৱ পৱন নামটো চিনাকি যেন লাগিছে ৰ'বা হে আমি কাহিনী লিখা পল্লৱ পৱন নহয় ই পল্লৱ মই পৱন আচ্ছা আচ্ছা হে ব'লা বাকীখিনি কথা ভিতৰত পাতিম ব'লা আহা ব'লা পিছে দাদাহঁত কিবা সকামত আহিলা আমি জানো নহয় তুমি বৰ ভাল ছবি আঁকা মানে আমাৰ এখন ছবি আঁকি দিব লাগিছিল আৰু আমি আপোনাৰ নামটো শুনিছোঁ আপুনি বহুত ভাল ছবি আঁকে এই আমাৰ যে অভিজিত ভট্টাচাৰ্য ছাৰ এই কলাগুৰু বিশ্ববিদ্যালয়ৰ নাম শুনিছা নহয় নাম শুনিছোঁ কিন্তু লগ পোৱা সৌভাগ্যহে হোৱা নাই আৰে ভাইটি তুমি চিন্তাই নকৰিবা আমি আছোতো তোমাৰ লগত তুমি ছাৰৰ ফটোখন ভালকৈ আঁকি দিয়াচোন বাকী চিন্তা নকৰিবা তোমাৰ দায়িত্ব আমাৰ হাতত আৰু ছাৰে কৈছে নহয় কলেজত হ'লেও কিবা আৰ্টৰ চেণ্টাৰ খুলিব বহুত ল'ৰা ছোৱালী হ'ব এই ছাৰক কৈ তোমাৰ কামটো ফিক্স কৰি দিম তুমি কেৱল আমাৰ কামটো ভালদৰে কৰি দিয়া আৰে ইমানখিনি কেপাচিটি আমাৰ আছে তোমাৰ যদি বিশ্বাস হোৱা নাই এই ফটো চাই লোৱাচোন এই চাই লোৱা ইফালে চোৱা আমাৰ লগত কিমান ভাল চোৱা এই তুমি এইফালে চোৱা ছাৰ আমাৰ ঘৰত চাহ খাই চোৱা বিশ্বাস চোৱা দেখিছা চাই লোৱা দাদা বহুত ভাল লাগিল দাদা আপোনালোকক লগ পাই বহুত ভাল লাগিল মইতো গম পোৱা নাই আপোনালোকৰ ইমান ডাঙৰ চিনাকি মোৰ কামটো কৰি দিব হ'ব বাকী আপোনালোকৰ ফটো কোনদিনা লাগিব এই কালি গধূলি লাগিব কালি লাগিব হ'ব হৈ যাব হ'ব অলপ কষ্ট হ'ব আৰু আৰে চাকৰি লাগেতো অলপতো কষ্ট কৰিবই লাগিব চিন্তা নকৰিবা কথা নাই বাৰু ঠিক আছে ঠিক আছে হৈ যাব আমি আহো এতিয়া যাব আহিছে থাকিবা আৰু ভালকে নিশ্চয় দাদা মই পঢ়ালৈ চেষ্টা কৰিম আৰু ঠিক আছে কামটো হ'লেই হ'ল আৰু দেই প্লেনটো নীল বাবা থাকিছা আঁকিছো ঠিকে আছে নে দাদা ঠিকে আছে চাও দিয়াচোন চাই লওক ঠিকে আছে দাদা ধুনীয়া হৈছে ধুনীয়া খুব সুন্দৰ ছবি ভাল হ'লে ভাল লাগে আৰু এটা কাম কৰিবা তুমি কি কাম দাদা ইয়াত পৰিকল্পনা পল্লৱ পৱন দিবা বস্তুটো তোমাৰতো নালাগে এতিয়া বাকী তোমাক মই এনে বুজাই দিম কেৱল ইয়াত পৰিকল্পনা পল্লৱ আৰু পৱন থাকিব লাগিব ইয়াতে লিখিব সেইটো মনত ৰাখিবা হ'ব ঠিক আছে বাৰু বাকী কালি এইখন লাগিব কিন্তু আমাক কালি লৈ যাব ঠিক আছে ঠিক আছে তুমি আঁকা ভালকে আমি আহো আমি এতিয়া আহা এইটো মনত ৰাখিবা হা ঠিক আছে বাৰু পল্লৱ পৱন
এনেকেতো ফটো নিয়া নাই কোনো আগতে, কথাটো ভাল হ'ব জানো? বাদ দে, চাকৰিটো পালেনো আৰু কি। হ'ল দে, ফোনটো কৰি কৈয়ে দিওঁ। পলতা হৈ গ'ল, কাম হৈ গ'ল। এতিয়া নিব আহিব পাৰে। আহক আহক, ঠিক আছে। নীলিম দাদা হ'লে নাই ছবিখন? হ'ল দাদা হ'ল। দিয়াচোন। চাও দিয়া। লওক এইখন। ঠিকে আছে দাদা। এই ইয়াতে লিখি দিছোঁ, পৰিকল্পনা পল্লৱ পৱন। ঠিকে আছে, ধুনীয়া আঁকিছা অ'। সুন্দৰ আঁকিছা। ধুনীয়া আঁকিছা। কষ্ট হৈছে আৰু দাদা। হ'ব হ'ব, একো নাই। বাকী মোৰ ফালে অলপ চাব। তোমাক মই গধূলি গুগল পে' কৰি দিম হ'ব? হ'ব, এইটো নাম্বাৰ আছে না? এইটো কথা নাই বাৰু। ঠিক আছে, গধূলি মোৰ কথা ক'ব। এই কম তুমি চাকৰি পাৰ্মানেণ্ট বুলি ধৰা তোমাৰ। ঠিক আছে, টেনচন নল'বা, এতিয়া আমি গৈ থাকোঁ। আহিলোঁ। কিবা এটা হ'ব আৰু এবাৰ মোৰ চাকৰি ফিক্স। ছাৰ আহিব পৰা নাই? গৌৰৱ পৱন আহা। হেপী বাৰ্থডে ছাৰ। থেংক ইউ। এইবোৰ কি আনিছা? ছাৰ আপোনাৰ বাৰ্থডে বুলি কিবা অলপ। ইমান আয়োজন? আৰে ছাৰ আপোনাৰ বাৰ্থডে বুলি আৰু এইখিনি নকৰিম নে? এই জংঘল দে। ছাৰ হেপী বাৰ্থডে টু ইউ ছাৰ। থেংক ইউ দেই। কেকটো কাটিছোঁ ৰ'ব। দিয়া। Happy birthday to you. আৰু এটা বস্তু দিছোঁ ৰ'ব। এই ফটোখন বাহ, কোনে আঁকিছে? ছাৰ আমি দুটাই দিছিলোঁ। ইমান ধুনীয়া আঁকিছা। ছাৰ কি ক'ব? বাপৰে, ইমান ধুনীয়া আঁকিছা। পৰিকল্পনা পল্লৱ পৱন, তোমালোক দুয়োটাৰ মাজত ইমান ধুনীয়া প্ৰতিভা আছেনে? এখন মই ভালকৈ সাঁচি ৰাখিম দেই। আৰে ছাৰ পল্লৱ বেকাৰ বুলি ভাবিছে নেকি? আপুনি আমাক এবাৰ এটা চান্স দি চাওক। আপোনাৰ কলেজ ক'ৰ পৰা ক'লৈ যাওক আপুনি গমেই নাপাব। হয় ছাৰ, আমাক এবাৰ সুযোগ দি চাওক। তাকে, তোমালোকৰ মাজত ইমান ধুনীয়া প্ৰতিভা লুকাই আছে। মোক এনেকুৱা শিল্পীৰ প্ৰয়োজন আছে। অহা মাহত তোমালোক দুয়োগৰাকী আহি যাবা মোৰ কলেজ। বহুত ধন্যবাদ ছাৰ। ঠিক আছে, দিয়া। আমি আহি থাকিম দিয়ক মাজে মাজে। আহিবা আহিবা। ছাৰ কেনে পালে? কি? আহিও যামতো। ধুনীয়া। ছাৰ ঠিক আছে আহিছোঁ। যাওক। ছাৰ এইখিনি বাহিৰত দি যাম নেকি? আহিছোঁ ছাৰ। ঠিক আছে, আহিবা। ছাৰ এতিয়া আমাৰ কম কি? এতিয়া কোনে পায় আৰু আমাৰ? একদম টেনচন, আমাৰ চাকৰি ফিক্স। ছাৰ, সোমাব পাৰোঁনে? আহা। ছাৰ, মই নিদিম, চিনি পাইছেনে? নীলিম, নাইতো চিনি পোৱা। ছাৰ, পল্লৱ পৱনে মোৰ কথা একো কোৱা নাই নেকি আপোনাক? নাই পোৱা। সঁচাকৈ একো কোৱা নাই ছাৰ? সঁচাকৈ পোৱা? কিয় কিবা আছিল নেকি? নাই, মানে পল্লৱ পৱন দুটা বৰ সম্বলা দেই। বিৰাট টেলেণ্টেড তোমাৰ। এইখন দেখিছা নহয়? এবাৰ মোৰ জন্মদিনত দুয়োটাই আঁকি উপহাৰ দিছে। কি হ'ল? তুমি কি চিন্তা কৰিছা? আমাৰ কথা নেকি চিন্তা? ছাৰ, কোৱা। এইখন সিহঁতেও পাবলৈ গৈছে নেকি? সেইটো নাম লিখা আছে সিহঁতৰ। মানে ছাৰ, কথাটো অলপ বেলেগ আছে। কি কথা?
আচলতে ছাৰ কি মানে আচল কথা ঘূৰি কলতে হয় ছাৰ এতিয়ালৈ ছাৰ মোক পইচাখিনিও দিয়া নাই আৰু গুগল পে' দিম বুলি কৈছিল ফোনটো কৰিলেও নধৰে ছাৰ বৰ বিপদত পৰিছোঁ ছাৰ ঠিক আছে ৰ'বা মই ইহঁত দুটাৰ ব্যৱস্থা কৰি আছোঁ হয় ছাৰ তই ছাৰে ফোন কৰিছে কি কবে এই চাকৰি ফিক্স ৰচোন ৰ অঁ পল্লৱ হেল্ল' অঁ ছাৰ কওক এই বিশেষ কথাৰ কাৰণে মই ফোন কৰিলোঁ তোমালোক দুয়োটাই পল্লৱ আৰু পৱন মোৰ ওচৰত আৰু কেতিয়াও আহিব নালাগে কিয় ছাৰ তোমালোক দুয়োটাৰে আচল চৰিত্ৰ মোৰ আগত ওলাই পৰিছে মানে বুজা নাই ছাৰ প্ৰতিভাক সন্মান কৰিব নজনা যুৱকক মোৰ কলেজত কোনো কাম নাই গতিকে আজিৰ পাছত যাতে মোৰ কলেজত তোমালোক দুয়োটাকে মই দেখা নাপাওঁ ছাৰ হেল্ল' 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 ছাৰ তেৰি কি হলো ছাৰে কলেজত যাব নালাগে বুলি কৈ দিলে নহয় কিয় আমাৰ বোলে কামটো নহয় মানে মানে কিবা গম পালে নেকি ছাৰে কিবা এটাতো গণ্ডগোল হৈছে ধেৎ তেৰি ঠিক আছে তুমি এতিয়া যোৱা অহা মাহৰ 1 তাৰিখৰ পৰা তুমি কলেজত আহিবা আৰু কাম আৰম্ভ কৰিবা। ঠিক আছে ছাৰ মই এতিয়া গৈ থাকোঁ বহুত বহুত ধন্যবাদ এয়া আজিৰ আমাৰ সমাজ প্ৰতিভাৰ লগত হেতালি খেলি নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰা হয় একোজন শিল্পীক কাম কৰে বেলেগে ফল খায় আন কোনোবাই কাম তোৰ নাম মোৰ এয়াই সময় মানুহ চিনাৰ এই সাংস্কৃতিক মধ্যভোগীবোৰক আঁতৰাই এখন সুস্থ নিকা সাংস্কৃতিক সমাজ গঢ়িব লাগিব আৰু এই দায়িত্ব আমিয়েই ল'ব লাগিব কাম তোৰ নাম মোৰ